অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম কি কোৱা ফল সুধুন নিচিনা নাচাম কাউৰী হেন পিতে ময়ূৰ চৰা হেন হৈ আছে আজি হুদুতো সঁচা কৈছা না কি কৈছা তই মিছা কৈছো মই একদম চানি লিয়নিৰ হপত তোক আজি কি বেয়া এটা লাগছি কি কই আপা তোকো কিন্তু কিবা এটা লাগছি সঁচা কৈছো নকবি দে বাপি ৰ'দো বহুত গৰম লাগছে অলপ ছায়াত বহি কথা পাতো জোন হলি ভয় কৰবি নাংগে মই আছো মই থাকত ভয় নকৰবি তোৰ আছে নে কি আছে এইটো সেইটো মানে তোৰ নাই বনি আছে মাই দেউতা ভাই ভনী চব আছে নহয় লাভাৰ কে মোক খানাই বুলি ভাবছ নেকি তই সেনাই বুলি ভাবা নাই কাৰণতো সুধিছো আজিৰ পৰা আমি এটা কাম কৰোঁ দে কি আমি আজিৰ পৰা লাভাৰ লাভেৰি হ'ব না ও হাসিয়ে পচ্ছি পচ্ছি হেল্ল' এই যাই আছো দে আজি পাৰ্টি ক'ত আছা এই গধূলি লগ ধৰিম আহিবি কিন্তু চবে ৰেডি থাকিবি আৰে ধনজি দেউতাক চবকে কবি পাৰ্টি আজি দে মই অলপ পিছত ফোন কৰিম জান বাবু আজি আমি যাওঁ ব'লা বল কালি লগ ধৰিম হ'ব আহিবা ক'ত লগ কৰবা কালি তুমি যত কা ফোনত কম হ'ব দে যাওঁ ব'লা শুনা কি হ'লা দিলে ফোন কৰবা কৰিম দে বাই বৰ মকেৰ এটা ফাঁচালো বেটা মোক ভাল পাবা আহে কুইয়াছ চেপা দিম বাচ্চাক হেল্ল' মই যাব নোৱাৰো আজি কালি লগ কৰিম দে তই যদি মোক সঁচাকৈ ভাল পাওঁ মোৰ কাৰণে কালি এটা বস্তু আনিবিচোন পাউডাৰ মেকআপ আইলাইনাৰ লিপষ্টিক লৈ আহিবিচোন তুমি চিন্তা কৰিব নালাগে এইখিনি বস্তুহে মোৰ কাৰণে এইগিলা একোৱেই নহয় কত আগতে কত ছোৱালীক কিমান বস্তু দিলোঁ দিয়া হ'ব দিয়া আছো ইমান সময় ৰখিলো আহি পোৱা নাই আশা উঠা গাড়ীত উঠাই আগত যাম দে উঠ এইখিনিত মানুহ চানুহ কোনো নাই ঠাণ্ডা বতৰ এটা চাংখানো আছে বহি লওঁ নেকি এটা কথা পাতো নদী পাৰত পিছত যাম অলপ ইমান মৰম মুচি দিছা তই যে কিবা আনিব দিছিলি মোক গাড়ীত ডিগ্গিতে থাকিল তই 1 মিনিট ব মই লৈ আহো আনবা যে দিছিলি আনি দিছো দে তই ইমান ভাল কি ক মই তোক ইমান ভাল পাওঁ ধুনু এটা কথা হ'ল নহয় কি কথা মোৰ নেটপেক খতম হৈছে ভৰাই দিবি খতম হৈছে ভৰাই দিম দে মই আছো চিন্তা কৰছা নেকি মই মৰি যাওঁ নাই নহয় চিন্তা নকৰবি দিম আজি দিম কিমান লাগব 149 লাগব নেকি 149 দিম দে শুনা নেটপেক ভৰাই দিম ঠিকে কিন্তু বেলেগ অলপ চেনি খাবা নৰা তোৰ এইখিনি বিশ্বাস মোৰ ওপৰত এই মৰম ভাল পোৱা মানে নহয় বিশ্বাস কৰ কথাটো ভয় লাগে নহয় ঘৰত যাওঁ আজি বহুত দেৰি হ'ল যাওঁ কালি লগ কৰিম আৰু আপিটোকো ভাল পায় জগাতৰ বস্তুগিলা বৰবাদ হৈ গ'ল মোৰ আজি বোলে মাত বিছনাত তুলি তলৰ পৰাই পইচা চুৰ কৰোঁ কালি বোলে দেউতাৰ পকেটৰ মনৰ পৰা পইচা চুৰ কৰোঁ এতিয়া একোই নাই চুৰ কৰিব লগা এতিয়া গাড়ীখন আছে মোৰ লক্ষী গাড়ীখন আৰু এই মোবাইলটো আছে এই দুটা বেছি পালে আপি পইতে এৰিব নোৱাৰোঁ কি কৰোঁ মাথা কাম নকৰা হৈ গৈছে ইফালে গৰম বহুত জীৱন
ঐ ভাই কি খবৰ ৰে অ' ভাই কি হ'ব নামটা দেখোন কিবা টেনশ্যন আছে নেকি কি কবি আপা বহুত টেনশ্যন কি টেনশ্যন বেপাৰ চেপাৰ গিলা বেয়া হৈছে পইচা পাতিৰো অলপ টান পৰছি বহুত টেনশ্যন তই এতিয়া কি হৈছে গম পা না মোৰ মোবাইলটো বেচিব লাগে গাঁৱত আছে নেকি কোনোবা মোবাইল কেতিয়া বেচা ভাই নকবি দে ভাই আইফোন এটা কিনিব লৈছোঁ কিনিব ল'লে পইচা যোগাৰ হয় নাই এইটো মোবাইল বেচোঁ বেচিলেহে পাম এইটো মোবাইল বেচিলে ক'ৰবাত 10,000 টকা পাওঁ যদি চাওঁ মোবাইলটো চাওঁ মোবাইল ধুনীয়া হৈ আছে চা আহিলে টেনশ্যনো নাই টেম্পাৰখন উঠে দিয়া মোবাইলটো গোটেই বেয়া নাছিলে দে কিমান দিবি ক কিনিবি নেকি কামে আহিল হয় দে কিন মোৰো ভাই পইচা পাতি নাই এনেকুৱা ক'ৰবাত 2,000 মান টকা দিব পাৰিবি না মোবাইল 2,000 বস্তু পাই নে খাই যা তই নিয়া যদি 3,000 কৰি দিবি যা মই বেলেগ চলি 3,000 এটা কাম কৰ তই কি 2,200 টকা ল'বি আৰু তই মোক লগত চলি আই মই লাষ্ট এটা এৰা এৰিও নাই 2,500 টকা দিবি আন নখাওঁ পইচা 2,500 টকা দি মই যাওঁ দেৰি হৈছে তই লগত চলি দে দে পা পইচা মোৰ বিশেষকৈ নাই পইচা 2,500 মান আছেনে নাই চাওঁ ল যা হাল্লা নকৰবি তই ভাল আছিল তো এনে ভালে আছিলি কিন্তু ই অলপমান মানে লগৰ লগত পঢ়িহে বেয়া কি কম ওৱানছা পইচা যাওঁ মই তই ঘৰত যা কোনোবা চাই থাকিব নালাগে ৰাস্তাত লুকি ভাল দিয়া তই ভালকে যাবি দে যাম দে যা ঘৰত চলি আছে চলি থাক আমাৰ ঐ কি হ'ব ভাল দোষ তোৰ কেনে ভাল নহয় দে নহয় একদম নকাবি আৰু কথা বেয়া হৈ থাকে কিয় গাড়ীখন বেছি লাগিছিলে এখন এমফিল ল'ম দুয়োখন কিমান দিন চলাম আৰু 2 বছৰ চলালোৱে তহঁতে এতিয়া মোক এটা গাঁৱত চাই দিয়া আৰু আজি ৰাতি পাৰ্টি টেনশ্যন নাই তেতিয়াহ'লে কিনো আছে তই কিনবি তই দামটো ক তই সেইখিনি কথা নাই আৰু লগৰ চলি কিমান ল'বহি মোৰ পৰা এটা মোবাইলটোৱে কিনিছো মই দামটো কিমান লাগে ক লগে লগে মাল পুৰা পকেটত আছে তাৰ ষ্টক তই লগৰ চলি কিমান দিবি আৰু সেই কৰবি দে 30 ক'ত দিবি যা 30,000 হ'লে বেছি হ'ব গাড়ীখন 2 বছৰৰ ওপৰত বেছিয়ে চলিছে কিজানি 2 বছৰ হোৱা নাই 2 বছৰ হ'ব আৰু 1 মাহ বাকী আছে তই গাড়ী চলাইছা যদি কিবা কমপ্লেইন পাবি চিলচিলা কৰি ৰাখো গাড়ী 30,000 টকা হয় যদি যা আজি আৰু নচলাতে বিশ্বাস আছে না এই খেলা মেলা নকৰোঁ পইচা আছে 20,000 আৰু 2,000 টকা দিনে যাই লৈ আহিবি নাই দে ভাই তই এটা কাম কৰ মোক এতিয়া 20,000 দি তই 5,000 টকা আৰু লাগা এসপ্তাহ পিছত দিলে 5,000 দিবে নোৱাৰো ভাই এখন 2 বছৰ হৈছে গাড়ী 22,000 টকা দিম হয় যদি গাড়ী যা 23,000 টকা দি মোক ক'ত দিলে যা 3,000 মাত্ৰ লৈ আহিবি আমাৰ এতিয়া 20,000 লৈ যা তো দিয়া চাবি বাত ল তই ল'বি না আকৌ চলাই যা যা গাড়ী চলাই আহ এতিয়া 20,000 আছে মই আকৌ চলে আহি আছো দে যাওঁতে মই নহ'লে বুলেট কিনিব লাগব যা দে পাৰ্টি খুৱাবি হা পাৰ্টি আজি গধূলি লগ কৰি আছো যুগে যুগে বই যাব প্ৰেমৰ নদী পৃথিৱী হৈ ৰব আমাৰ সাক্ষী কি খাই আছে এই পাণ পানো খাইছে কোনে হৈ আছে মই কিন্তু কোনে খুৱাব লাগে ই বা কোনোবা খুৱাব পাৰে নাই দে এনেকুৱা হেনে নহয় মই গম পাওঁ সেইকাৰণেতো ভাল পাওঁ এনে আৰু চব গাড়ী মোবাইল বেছি তোমাক বস্তু দি থাকো নেকি বহুত ভাল পাওঁ যে সেইকাৰণে দে ৰ'বা এটা কথা হ'ল নহয় কি কথা তোক এনেকে লগ কৰিব আহি মোৰ সদায় ভৰিয়াত বিষাই জানানে মোৰ কষ্ট হয় মানে তোৰ কষ্ট নহয় নেকি একে কথা তোৰ কষ্ট মানে মোৰ কষ্ট তেন্তে এখন স্কুটি লাগে তাক তোমাক আৰু স্কুটিও লাগে কে দিবা নোৱাৰা বা কেনে কৈছে দেখোন এইগিলা কি পিন্ধি আছে যত যিমান ময়ে দেওঁ দেখো চব এতিয়া মোৰ দিব লগা একোৱে নাই মোৰ মানুহটো বেছি পালে তোমাক কিবা দিব লাগিব মোৰ দিব লগা কি থাকিল মোবাইল বেচলো বাইক বেচলো তোক ভাল পালোঁ বুলি আৰু চব বস্তু এনেকৈ বেছি দি থাকিব নোৱাৰোঁ সদায় কি এখন বেপাৰ হ'ল কি আছে একোৱে নাই মই বেছি লাগিব এবাৰ মোক বেছি দিয়া ক'ৰবাত বেছি দি পেলাই তই যি পা পইচা তই গোটাই লৈ যাবি যা এনেকে ক'লি তই মোক আজি ক'ব নোৱাৰি নেকি ভাল পোৱাৰ কাৰণে কৈছোঁ তথাপি তুই এনেকে ক'ব নালাগে দে যা আজি পৰা ব্ৰেকআপ অ' জান অ' শুনাচোন
আজিৰ পৰা কাণত ধৰছোঁ মই কোনো আপি কেতিয়াও ভাল নাপাওঁ সঁচা ভাল এইগিলা সঁচাকৈ ভাল পাই কিনে মৰি গ'লোঁ কত কি কৰিছিলোঁ তাইৰ কাৰণে আপোনাৰ হাত যোগান না কষ্ট কৰি কিনে আজিৰ পৰা ছিংগল লাইফ বেষ্ট লাইফ